স্বাগতম জনাইছোঁ প্ৰাইডিছ আছামৰ সমগ্ৰ দৰ্শকক। খুব সোনকালেই ৰং চেনেল যোগে সম্প্ৰচাৰিত হ'ব এখন নতুন অসমীয়া ধাৰাবাহিক। ধাৰাবাহিকখনৰ নাম হৈছে সৰাপাত। এই সৰাপাত ধাৰাবাহিকখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈয়ে। ধাৰাবাহিকখনৰ আন গুৰুত্বপূৰ্ণ চৰিত্ৰসমূহত দেখিবলৈ পাব অৰূপ বৰা, মৃদুল বৰুৱা, সৰোজ তালুকদাৰ, অৰ্পণা দত্ত চৌধুৰী, নীলা শইকীয়া আদিকে কৰি বহুতো নপুৰণি অভিনেতা অভিনেত্ৰীক। ইতিমধ্যে এই ধাৰাবাহিকখনৰ প্ৰথমটো টিজাৰ মুকলি কৰি দিয়া হৈছে, য'ত দেখিবলৈ পোৱা গৈছে ধাৰাবাহিকখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰা জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈক কিছু ব্যতিক্ৰমী ৰূপত। এই সৰাপাত ধাৰাবাহিকখন পৰিচালনা কৰিছে দীপেন নাথে। এইখিনিতে আপোনালোকক জনাওঁ যে ৰং চেনেল যোগে দুখনকৈ মেগা ধাৰাবাহিক সম্প্ৰচাৰিত হ'বলৈ গৈ আছে। এখন হৈছে নমামি আৰু আনখন হৈছে সৰাপাত। ইয়াৰ আগৰ এটা ভিডিঅ'ত নমামি ধাৰাবাহিকখনৰ কিছু কথা আপোনালোকক জনাইছিলোঁ। নমামি ধাৰাবাহিকখনৰ তিনিটা মুখ্য চৰিত্ৰত আপোনালোকে দেখিবলৈ পাব নুপুৰ খ্যাত জুনু নাথ, অৰ্ধাংগিনী ধাৰাবাহিকখনৰ জৰিয়তে জনপ্ৰিয় হোৱা অমিত কুমাৰ বৰা আৰু লগতে ভাড়াঘৰৰ জৰিয়তে জনপ্ৰিয়তা লাভ কৰা সাগৰিকা গোস্বামীক। খুব সোনকালেই এই দুইখন মেগা ধাৰাবাহিক আপোনালোকে উপভোগ কৰিব পাৰিব আপোনালোকৰ প্ৰিয় চেনেল ৰঙৰ জৰিয়তে। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ আপডেট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব।